বন্ধু বান্ধৱীসকল আমাৰ ইউটিউব চেনেল ফাৰ্ষ্ট এডুকেশ্যনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল আজি আমি আলোচনা কৰিবলৈ ওলাইছোঁ সাধাৰণ জ্ঞানৰ আমাৰ অসম সম্পৰ্কীয় কেইটামান অতি প্ৰয়োজনীয় প্ৰশ্ন আৰু ইয়াৰ উত্তৰ। বন্ধু বান্ধৱীসকল এই চেনেলটোলৈ যদি আপোনালোক প্ৰথমবাৰ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব। বন্ধু বান্ধৱীসকল আহকচোন পলম নকৰি আমি আমাৰ ভিডিঅ'টোলৈ আগবাঢ়ো। আমি প্ৰথম প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। প্ৰথম প্ৰশ্নটো এনেকুৱা ধৰণৰ, অসমৰ প্ৰধান নদী দুখন কি কি? আমি সকলোৱে প্ৰায় জানো অসমৰ প্ৰধান নদী দুখন হ'ল ব্ৰহ্মপুত্ৰ আৰু বৰাক। দ্বিতীয় প্ৰশ্নটো এনেকুৱা ধৰণৰ, অসমৰ ভিতৰত ডাঙৰ জিলাখনৰ নাম কি? আটাইতকৈ বৃহৎ জিলাখনৰ নাম কি? ইয়াৰ উত্তৰ হ'ব অসমৰ ভিতৰত কাৰ্বি আংলং জিলা আটাইতকৈ ডাঙৰ জিলা। তৃতীয় প্ৰশ্নটো, অসমৰ আটাইতকৈ ওখ পাহাৰখনৰ নাম কি? ওখ পাহাৰখন আটাইতকৈ, ইয়াৰ উত্তৰটো হ'ব বৰাইল পাহাৰ। বৰাইল পাহাৰ অসমৰ আটাইতকৈ ওখ পাহাৰ। আমি আগবাঢ়িছোঁ 4 নম্বৰ প্ৰশ্নটোলৈ। 4 নম্বৰ প্ৰশ্নটো এনেকুৱা ধৰণৰ, অসমত সাৰ কাৰখানা ক'ত আছে? আৰু ইয়াৰ উত্তৰটো হ'ব অসমত সাৰ কাৰখানা আছে নামৰূপ নামৰ ঠাইখনত। আমি আগবাঢ়িছোঁ 5 নম্বৰ প্ৰশ্নটোলৈ। অসমত প্ৰচুৰ পৰিমাণে চূণশিল পোৱা দুখন ঠাইৰ নাম লিখা। প্ৰচুৰ পৰিমাণে চূণশিল পোৱা অসমৰ দুখন ঠাই হ'ল দিলাই পাহাৰ আৰু কাৰ্বি আংলং। আমি আগবাঢ়িছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। ইয়াৰ পিছৰ প্ৰশ্নটো এনেকুৱা ধৰণৰ, কাঁহ পিতলৰ বাচন বৰ্তন প্ৰস্তুতৰ বাবে অসমৰ কোনখন ঠাই প্ৰসিদ্ধ? আৰু ইয়াৰ উত্তৰটো হ'ব কাঁহ পিতলৰ বাচনৰ বাবে প্ৰসিদ্ধ ঠাই হ'ল সৰ্থেবাৰী। 7 নম্বৰ প্ৰশ্নটো, অসমৰ কোনখন জিলাত গৰম পানীৰ উঁহ পোৱা যায়? ইয়াৰ উত্তৰটো হ'ব অসমৰ গৰম পানীৰ উঁহ পোৱা জিলাখনৰ নাম হ'ল গোলাঘাট জিলা। ইয়াত গৰম পানীৰ উঁহ পোৱা যায়। 8 নম্বৰ প্ৰশ্নটো এনেকুৱা ধৰণৰ, অসমৰ মুঠ মাটিকালি কিমান? ইয়াৰ উত্তৰটো হ'ব প্ৰায় ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ অসমৰ মুঠ মাটিকালি। আগবাঢ়িছোঁ পিছৰ প্ৰশ্নটোলৈ। লোকসভাত অসমৰ সদস্যৰ সংখ্যা কিমান? ইয়াৰ উত্তৰটো হ'ব লোকসভাত অসমৰ সদস্যৰ সংখ্যা 14 জন। তাৰ পিছৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ, অসমৰ কোনখন ঠাইত বিলাতী মাটিৰ কাৰখানা অৱস্থিত? ইয়াৰ উত্তৰটো অসমৰ বোকাজানত বিলাতী মাটিৰ কাৰখানা অৱস্থিত। আজিৰ এই ভিডিঅ'টো আমি ইমানতে সামৰণি মাৰিছোঁ। আশা কৰোঁ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে কিছু হ'লেও উপকৃত হ'লে। এনেবোৰ ভিডিঅ' আগলৈ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইক কৰি দিব আৰু অকণমান শ্বেয়াৰ কৰিব। ধন্যবাদ।